Hello friends, so আমাৰ কেটলগৰ এটা বহুত ধুনীয়া প্ৰডাক্টছৰ বিষয়ে মই আজি আপোনালোকক কম বা মই দেখাবৰ কাৰণে ভিডিঅ'টো বনালোঁ যিটো প্ৰডাক্ট আমাক বৰ্তমান টাইমত সকলোকে দৰকাৰ হয় মানে আমাৰ এনভাইৰনমেন্টটো ভাল কৰিবৰ কাৰণে ৰাইট সো আমি লেডিজ সকলে স্যানিটাৰি পেডছ আমি এভৰি মান্থ ইউজ কৰোঁ আমাক লাগে সদায় সো এইটো হৈছে আমাৰ অৰিফ্লেম ইণ্ডিয়াই লঞ্চ কৰা ফেমিনেল স্যানিটাৰি পেডছ ঠিক আছে ইয়াতে আপোনালোকে এটা পেকেটত আপোনালোকে 10 পেডছ পাই যাব আৰু ইয়াতে আপোনালোকে দুটা সাইজত পাব এটা লাৰ্জ আছে আৰু এটা এক্সট্ৰা লাৰ্জ আছে সো এই পেডছখিনি ইউজ কৰাৰ বেনিফিট কি হয় বা অৰিফ্লেম ইণ্ডিয়া এখিনি কিয় বনালে হেতু সবতছে ইম্পৰ্টেন্ট অৰিফ্লেম ইণ্ডিয়া আপোনালোকে সকলোৱে জানে যে আমি সদায় আমি অৰ্গেনিক আৰু নেচাৰেল ইনগ্ৰেডিয়েন্টছ আমি ইউজ কৰি পেলাই সদায় প্ৰডাক্টছবোৰ বনোৱা হয় আমাৰ কোম্পানীয়ে সকলোখিনি প্ৰডাক্টছ বনাওঁতে অৰ্গেনিক আৰু নেচাৰেল ইনগ্ৰেডিয়েন্টছ ইউজ কৰিছে আৰু ইউৰোপিয়ান ষ্টেণ্ডাৰ্ডছ মানে মেইনটেইন কৰি আছে ফ্ৰম লাষ্ট 56 ইয়াৰ্ছ ইন ৱৰ্ল্ড আৰু আমাৰ ইণ্ডিয়াত অলৰেডি আমাৰ 27 ইয়াৰ্ছ কমপ্লিট হৈ গৈছে ঠিক আছে সো সেই কাৰণে সো অৰিফ্লেম কোম্পানীয়ে এইটো এটা খুব ধুনীয়া এটা ষ্টেপ ল'লে এইটো এটা সাষ্টেইনেবল এটা ইনোভেশ্যন হয় কাৰণ এই ফেমিনেল স্যানিটাৰি পেডছখিনি বায়োডিগ্ৰেডেবল হয় ঠিক আছে সো বায়োডিগ্ৰেডেবল হ'লে কি হয় আমি আমাৰ এনভাইৰনমেন্টক আমি বচাই ৰাখিব পাৰিম ঠিক আছে ইটস বেটাৰ ফৰ দা এনভাইৰনমেন্ট এইটো আমাৰ কাৰণেটো সেফ হয়ে সো আমাৰ কাৰণে সেফ হয় লগতে আমাৰ এনভাইৰনমেন্টৰ কাৰণে বহুত বেছি ভাল হয় বিকজ ইট ইজ বায়োডিগ্ৰেডেবল ঠিক আছে আমাৰ এই ফেমিনেল স্যানিটাৰি পেডছখিনি বায়োডিগ্ৰেডেবল মানে আপোনালোকে সকলোৱে বুজি পাইছে চাগে যদি আমি এইটো ইউজ কৰি পেলাই যদি আমি এইটো কৰবাত পেলাই দিওঁ এইটো মাটিত যদি থাকে বা যতে থাকে মানে মাটিৰ লগত মানে ই মিলি যাব মানে ঠিক আছে মাটিৰ লগত মিলি যাব ধুনীয়াকৈ পচি যাব পচি পেলাই এইটোৱে মানে কি হয় এনভাইৰনমেন্টক একো হাৰ্ম নকৰে আৰু বাট নৰ্মেলি আমি যিবোৰ স্যানিটাৰি পেডছ আজি সকলোৱে ব্যৱহাৰ কৰোঁ সেইবিলাক ব্যৱহাৰ কৰাৰ পিছত আমি যেতিয়া পেলাই দিওঁ তাৰ পিছত কি হয় সেইবিলাক কেতিয়াও বায়োডিগ্ৰেডেবল নহয় সেইবিলাকে এনভাইৰনমেন্টত বহুত বেছি হাৰ্ম কৰে বছৰ ধৰি তেনেকেই থাকি যায় আৰু আমাৰ মানে আমাৰ প্ৰকৃতিৰ কাৰণে সেইটো বহুত বেছি বেয়া হয় ঠিক আছে আমি আমাৰ মানে ফিউচাৰৰ আমি যিখিনি জেনেৰেশ্যন আহিব তেওঁলোকে তাৰ কাৰণে বহুত বেছি হয়তো তেওঁলোকে এটা বহুত বেছি বেয়া এনভাইৰনমেন্ট পাবগে পিছত গৈ পেলাই ঠিক আছে সো সেই কাৰণে আমি আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে আমি আমাৰ এনভাইৰনমেন্টক আমি ভালকৈ ৰাখিবৰ কাৰণে আমি সকলোৱে এটা ষ্টেপ লোৱা উচিত এটলিষ্ট আমি সকলোখিনি লেডিজে আমি এইটো ষ্টেপ ল'ব লাগে যে আমি বায়োডিগ্ৰেডেবল স্যানিটাৰি পেডছ ইউজ কৰিব লাগে ঠিক আছে সো আপোনালোকক মই দেখাই দিছোঁ এইটো বহুত ধুনীয়া হয় খুব মানে খুব বেছি মানে লাইট ৱেইট হয় ঠিক আছে ইয়াতে মই দেখাই দিছোঁ আপোনালোকে এইটো খুব ধুনীয়া হয় দেখিছেনে বা একদম লাইট ৱেইট হয় সো ইয়াৰ স্পেচিয়েলিটিজ কিছুমান আছে সো ইয়াতে কি হৈছে স্পেচিয়েল জেল টেকনলজি ব্যৱহাৰ কৰা হৈছে আপোনালোকক মই দেখাই দিছোঁ গোটেইখিনি ধুনীয়াকৈ ৰাইট okay this is so ইয়াতে এটো আপোনালোকে ব্যৱহাৰ কৰি বহুত বেছি ভাল পাব হিটো মই শিওৰটি দিম বিকজ মই নিজে এখিনি ইউজ কৰিছো অলৰেডি ইউজ কৰি পেলাই মই তাৰ যোনটো বেনিফিটস হয় হেখিনি মই সকলোকে বুজাই দি আছো সো ইয়াত ব্যৱহাৰ কৰা হৈছে স্পেশাল জেল টেকনলজি যোনটো মানে ফ্লুইডটো বেছিকৈ এবজৰ্ব কৰে ৰাইট আপোনাৰ যদি বহুত বেছি ওভাৰ ব্লিডিং হয় তেতিয়াহলে আপুনি এটো পেড ব্যৱহাৰ কৰক ইয়াতে আপুনি কেতিয়াও মানে ওভাৰফ্লো আপোনাৰ কেতিয়াও ওভাৰফ্লোৰ যিখিনি প্ৰবলেম আছে সেইখিনি প্ৰবলেম আপোনালোকে কেতিয়াও নাপায় খুব ধুনীয়াকৈ এটো এবজৰ্ব হয় বহুতখিনি ইয়াতে ফ্লুইড এবজৰ্ব কৰিব পৰা কেপাসিটি আছে ঠিক আছে ইয়াতে অনিয়ন চিপ ব্যৱহাৰ কৰা হৈছে যেটোৱে ব্যাকটেৰিয়াল আৰু ফাংগাল ইনফেকশনটোক মানে প্ৰিভেন্ট কৰিব যেহেতু এটো আমাৰ লেডিজ বিলাকৰ প্ৰায়ে হয় নহয় জানো লগতে ইয়াতে কটনি সফট সাৰফেস আছে যোনটোৱে rash-free মানে rash-free protection আৰু কমফৰ্ট দিব ঠিক আছে কটনি সফট হয় বিৰাট সফট হয় বহুতেই ধুনীয়া হয় ইয়াতে মানে একদম মানে কি বুলি কম মানে মই নৰ্মেল যোনবোৰ আমি মাৰ্কেটৰ পৰা যিবোৰ পেডছ আনা যায় মানে সেইবিলাকৰ কিন্তু একদমেই তুলনা নহয় এটো খুব ধুনীয়া বহুত বেছি মানে সফট হয় লগতে আল্ট্ৰা থিন পেডছ ঠিক আছে এটো একদম আল্ট্ৰা থিন হয় দেখিছে না একদম পাতল হয় একদমই লাইট ওয়েট হয় ঠিক আছে একদম লাইট ওয়েট হয় দেখিছেনে এটো আল্ট্ৰা থিন
সো আল্ট্ৰা থিন পেডছ উইথ উইংছ এইটো সাইডত যোনকেইটা থাকে এইকেইটা উইংছ বুলি কোৱা যায় তো ই মানে একদম পজিশ্যনটো মানে ধুনীয়াকৈ সেম পজিশ্যনত থাকিব আপোনালোকে সকলোৱে গম পায়ে ন যে বেছি মোটা টাইপৰ পেডবোৰ ব্যৱহাৰ কৰিলে মানে কি হয় পজিশ্যন বেয়া হৈ যায় সো যিবিলাকৰ অভাৰফ্ল' হয় তেওঁলোকৰ বহুত বেছি প্ৰব্লেম হয় তো এইখিনি অলৰেডি মই ক'লোঁ আপোনালোকে দুটা সাইজত পাই আছে সো সকলোৱে অৰ্ডাৰ কৰি ল'ব আপোনালোকে ব্যৱহাৰ কৰি ল'ব এইখিনি পেডছ সঁচাকৈ ইউনিক হয় সো আমাৰ এইকেইটা যিকেইটা আমাৰ চেনিটেৰী পেডছৰ যিকেইটা আমাৰ ফেমিনেল চেনিটেৰী পেডছ হয় অৰিফ্লেম ইণ্ডিয়াৰ সো এইকেইটা আমাৰ সঁচাকৈ ইউনিক হয় আপোনালোকে সকলোৱে ব্যৱহাৰ কৰি বহুতেই বেছি ভাল পাব মই বহুত বেছি ব্যৱহাৰ কৰি ভাল পাইছোঁ এণ্ড মোৰ মানে ৰেচেছ আগতে প্ৰায়ে হৈছিলে তো এইকেইটা যেতিয়াৰ পৰা মই ব্যৱহাৰ কৰিছোঁ মোৰ ৰেচেছ হোৱা বহুত কমি গ'ল আৰু অকণমান সেই বেক্টেৰিয়েল ইনফেকশ্যন যোনটো হয় অকণমান ইনফেকশ্যন টাইপৰ কেতিয়াবা হয় আফটাৰ পিৰিয়ডছ চ' সেইটো মোৰ এইটো ব্যৱহাৰ কৰাৰ পিছত বহুতখিনি কমি গৈছে চ' সেইকাৰণে মই সকলোকে আপোনালোকক পাৰ্চনেলি ৰিকমেণ্ড কৰি আছোঁ আপোনালোকে সকলোৱে ইউজ কৰক টিম পাৰ্পল ড্ৰিমৰ সকলোখিনি ব্ৰেণ্ড পাৰ্টনাৰ্ছক মই এইটো ৰিকমেণ্ড কৰোঁ মোৰ ফালৰ পৰা আৰু সকলোকে কয় যে আপোনালোকে নিজে ব্যৱহাৰ কৰক আৰু এইটো ৰিকমেণ্ড কৰক কিয়নো আমি সদায় মই এইটো মোৰ মনৰ এটা কথা কৈ আছোঁ যে আমি সদায় মানে এনভাইৰনমেণ্টৰ কাৰণে আমি সদায় যদি বেলেগৰ ওপৰত আমি যদি মানে হোপটো ৰাখোঁ বা চৰকাৰে চব ঠিক কৰি দিব বা বেলেগ পাব্লিকক যদি আমি গালি দিওঁ তেওঁনো জাবৰখিনি ইয়াতে কিয় পেলালে বা এইটো কিয় কৰিলে চ' সেইটো কোৱাৰ সলনি যদি আমি নিজে এটা ষ্টেপ লওঁ আমি যদি এইটো ষ্টেপ যদি লওঁ নহয় আমি প্ৰত্যেকগৰাকী আমি যদি লেডিয়ে মহিলাই আমি যদি এইটো ষ্টেপ লওঁ যে আমি বায়'ডিগ্ৰেডেবল পেডছ ইউজ কৰিম তেতিয়া আই থিংক আমি এনভাইৰনমেণ্ট বহুত বেছি ভালকৈ ৰাখিব পাৰিম কাৰণ মই সেইটো লক্ষ্য কৰোঁ যে আমাৰ ডাষ্টবিনবোৰত মেক্সিমাম লেতেৰা বস্তু এইখিনিয়ে হয় যিখিনি পৰি থাকে ঠিক আছে যিখিনি আমাৰ পেডছ ইউজ কৰা পেডছবোৰ য'তে ত'তে পৰি থাকে সেইটোৱে কিন্তু আমাৰ এনভাইৰনমেণ্টক আজি বহুত বেছি ডেমেজ কৰি আছে বহুতেই বেছি ডেমেজ কৰিছে সেইকাৰণে এইটো মই মোৰ ফালৰ পৰা আপোনালোকক সকলোকে ৰিকমেণ্ড কৰিছোঁ ঠিক আছে চ' থেংক ইউ ছ' মাছ থেংক ইউ এভৰি ওৱান সকলোৱে এইটো ব্যৱহাৰ কৰক আৰু যদি কোনোবা নতুন মেম্বাৰ্ছে এইটো ব্যৱহাৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে প্লিজ ইনবক্স কৰিব মোক মই আপোনালোকক হোম ডেলিভাৰী দিয়াই দিম এণ্ড আপুনি ধুনীয়াকৈ ঘৰতে বস্তুখিনি পাই যাব ঠিক আছে বাকীখিনি ডিটেইলছ মই ডেছক্ৰিপশ্যন বক্সত শ্বেয়াৰ কৰিছোঁ ঠিক আছে থেংক ইউ ছ' মাছ